আৰু সহায়িকাসকলৰ পদোন্নতিৰ ক্ষেত্ৰত মানে বয়সৰ সীমা দি দিছে, সেইখিনি উঠাই ল'ব লাগে, অতিৰিক্ত মানুহৰ মাজত কমাই দিব লাগে। আৰু যিবিলাক অৱসৰ হৈছিলে তেওঁলোকক কিছুমানক এককালীন সাহায্য দিয়া হৈছে আৰু কিছুমানক দিয়া হোৱা নাই। সেইটো আমি 20 অক্টোবৰৰ ভিতৰত মানে দিয়াৰ কাৰণে দাবী কৰিছোঁ। এই স্বদেশীয়া দাবী মুখ্যমন্ত্ৰী আপোনাৰ জৰিয়তে মই আপোনালোকে দিব খোজে নে এনেই মোক দিব ক'লে আপোনালোকে কাৰণে ৰাতিপুৱা তেতিয়াৰ পৰা বহি আছোঁ আমি 11টাৰ পৰা বহিছোঁ। ছাৰ আমাক মানে 29 তাৰিখে চিঠি দি সঞ্চালক মহোদয়ে মাতিছিল। 30 তাৰিখে আমাৰ বিষয়ববীয়া ৰাজ্যিক বাৰীৰ ফালৰ পৰা গৈছিল, কিন্তু সঞ্চালক মহোদয় উপস্থিত আছিল। সেইকাৰণে আমি তৎকালীন এইটো 3 তাৰিখৰ পৰা 31 তাৰিখলৈ পূৰা কৰ্মবিৰতি ৰাখিছোঁ। মই আপোনাক জনাইছোঁ ছাৰ। আমাৰ ছোৱালীক মাতি নি সিহঁতে কিয় থাকিব নালাগে, দিব নোৱাৰে এইটো বেলেগ কথা, উপস্থিত থাকিব লাগিছিল। এতিয়া অসম চৰকাৰৰ আমাৰ ছোৱালীক মাতিছিল বিষয়ববীয়া, কিন্তু সঞ্চালক মহোদয় নাই। তাৰ কাৰণে আমি তৎকালীন 3 অক্টোবৰৰ পৰা 31 ৰাখিছোঁ। আজি পূজাৰ পিছত আৰু আমি এতিয়া জিলা ভিত্তিক কৰি ভিত্তিক কৰিলোঁ। এতিয়া জিলা ভিত্তিক কৰি আছোঁ, এতিয়া ৰাজ্যিক ভিত্তিক আৰু মাননীয় আমিও কালি চেম ছাৰক লগ কৰিব খুজিছোঁ। আমি তাক আৰু নিজৰ হাতৰে এটা দিব খুজিছোঁ, পাৰিম নে লগ কৰিব? আজি পাতিম তেনেকৈ, আমি 2-3জন যাম। যাম, আমাৰ 1টালৈকে আছে। 11টাৰ পৰা 1টা আহিছে। আজি 10 তাৰিখ। মহিলা আহিছে, বহুত দূৰৰ পৰা আহিছে, ট্ৰেফিকটো হ'ব, হাইৱে আছে ওপৰত। ঠিক আছে।